Hi everyone, কি খবৰ আপোনালোকৰ? And welcome back to my YouTube channel Jimmy Vlogs. তো বন্ধুসকল আজি বহুত সোনকালে উঠিছো, কিয় উঠিছো অকমান পাছত জনাই আছো আৰু ইফালে চাও কোহলি লগতে নতুন বছৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো নতুন বছৰৰ প্ৰথমটো ভিডিও এইটো। তো বন্ধুসকল আজি আমি পিকনিক গৈ আছো, এয়া চাওক বাচন বৰ্তন আৰু ইফালে চাওক পৰ্দাৰ কাপোৰ আছে। তো বন্ধুসকল আজি আমি সবে মিলি পিকনিক গৈ আছো, মানে আমাৰ ফ্যামিলি মেম্বাৰ্স সবে পিকনিক গৈ আছো। এয়া চাওক নেক্সট যাম আমি। তো বন্ধুসকল এতিয়া আমি গৈ আছো, ক'ত গৈ আছো এইটোৱে জনোৱা নাই, তো ৰব জনাই আছো। তো বন্ধুসকল আজি আমি তপাতলি পিকনিক স্পটত গৈ আছো। বহুত ধুনীয়া পিকনিক প্লেস হয়, মেঘালয়ৰ ওচৰতে আছে। তো বন্ধুসকল এতিয়া আমি মৰিগাঁও টাউন আহি পালো। এয়া চাওক মৰিগাঁও ৰাতিপুৱাৰ ভিউ। তো বন্ধুসকল কোহলিৰ মাজেৰে আমাৰ যাত্ৰা চলি আছে, তো ভিডিওটো হে পৰ্যন্তলৈকে চাই থাকক। তো বন্ধুসকল ইয়াতে পাৰ্কিং ফিজ দিব লাগিব, পাৰ্কিং ফিজ 200 কে লৈ আছে, তো 200 দিব লাগিব আমাৰ। তো এতিয়া লাহে লাহে পাহাৰৰ ওপৰত উঠি আছো। Close till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. তো বন্ধুসকল ফাইনেলি তপাতলি পিকনিক স্পট আহি পালো। ইয়া চাওক আমাৰ গাড়ীৰ পৰা গোটেইখিনি বস্তু নমাব লাগিব, এতিয়া নমাম। আৰু ইফালে চাওক পিকনিকৰ মানুহ আৰু বহুত আছে, সব পিকনিক, ইফালে চাওক পিকনিক, ইফালে পিকনিক। তো বন্ধুসকল এতিয়া মই ওপৰত গৈ আছো, ওপৰৰ পৰা গোটেইখিনি দৃশ্য দেখুৱাম, একেবাৰে কেনেকুৱা ভিউ আহে ওপৰৰ পৰা, আৰু ওপৰৰ পৰা সব দেখা যায়, সব দেখুৱাম বলক। আমি বহুত ৰাতিপুৱা আহিছো, ইমান ৰাতিপুৱা আহিও বহুত মানুহ চাওক, অলপ সোনকালে আহিলে ভাল, মানে পিকনিক খাবলৈ ভাল ঠাই পোৱা যায়। তো এতিয়া ওপৰত উঠিয়ে আছো, চাওক বহুতখিনি ঠাই উঠিলো আৰু উঠিব আছেই, বহুত ওখ হয়, মানে বহুত ওপৰত আছে। আৰু ওপৰত চাওক ইয়াতো পিকনিক খাবলৈ ঠাই আছে, চাওক কি ধুনীয়া ঠাই। ইয়াৰ পৰা ভিউ চাওক না গাইছ এবাৰ, ইফালে চাওক সব পিকনিক। ওপৰত আহিব লাগিছিলে, ওপৰত আহিলে মানে এটা ডিষ্টাৰ্ব হয়, মানে গোটেইখিনি বস্তু কঢ়িয়াই নিব লাগে যে, সেইকাৰণে বহুত কষ্ট হয়, সেইকাৰণে আমি ওপৰতে নাখাওঁ, আমি তলতে ঠাই ৰাখিছোঁ। তো বন্ধুসকল আমি এতিয়া ব্ৰেকফাষ্ট কৰি আছো, আৰু এইফালে চাওক সব বাকলি সব খাই দিলে এইজনী, ঐ কমকৈ খা। তো বন্ধুসকল ইয়াতে চাওক লিখা আছে তপাতলি উমচিয়াং বনভোজস্থলী, আৰু জোনবিল মেলাৰো চাইনবোৰ্ড লগোৱা আছে, এইফালে চাওক। আৰু বন্ধুসকল এইফালে ডান্স চাওক না, কাপোৰ খুলি ডান্স কৰি আছে, ফূৰ্তি চাওক ইহঁতৰ। তো বন্ধুসকল আমি যেতিয়া আহিছিলোঁ ইয়াতে কোনো নাছিলে, এতিয়া চাওক লগে লগে মানুহ আহি গ'ল, আৰু বহুত পাৰ্টি আহিয়ে আছে, চাওক বহুত ৰাতিপুৱা আমি আহিছোঁ, আৰু চাওক পাৰ্টি আহিয়ে আছে, চাওক অভাৱ নাই মানে। তো বন্ধুসকল এতিয়া মই তপাতলিৰ মেইন প্লেচত গৈ আছোঁ, তাত ঝৰ্ণা দেখুৱাম, নাজাৰা দেখুৱাম, কি আছে সব দেখুৱাম। আৰু বন্ধুসকল এটা কথা জনাই দিওঁ যে ইয়াত কোনো ৱাটাৰফল নাই, ঝৰ্ণা আৰু নালা আছে। ইয়াত চাওক আৰু এটা পাৰ্টি, বহুত দূৰৰ পৰা মানুহ আহে ইয়াত। তো বন্ধুসকল এতিয়া আমি আৰু আগত যাম, আগত আৰু বহুত ভাল ভাল ঠাই আছে। তো বন্ধুসকল এতিয়া তললৈ গৈ আছোঁ, চাওক তলত বহুত ধুনীয়া এটা ঠাই দেখিছোঁ, তাত গৈ আছোঁ। চাওক কেনেকুৱা ঠাই, বহুত সাৱধান হৈ যাব লাগে, মানে পিছলি গ'লে একেবাৰে পৰি যাম। আৰু ইয়াত চাওক ভিউ চাওক গাইছ, ইয়াতে চাওক চব ফটোৱে ফটো, চবেই ফটো মাৰি আছে, যিমান মানুহ আছে চবেই চাওক ফটোৱে মাৰি আছে, চব ফটো। তাৰ ভিউটো কিন্তু বহুত ধুনীয়া লাগিছে গাইছ। তো বন্ধুসকল এতিয়া একেবাৰে তললৈ নামি গৈ আছোঁ, চাওক তললৈ গৈ আছোঁ একেবাৰে। তো বন্ধুসকল ইয়াতে চাওক এজন ব্যক্তি পেন ফাটি গ'ল, চাওক।
তো বন্ধুসকল এতিয়া আমি আৰু আগলৈ গৈ আছোঁ তাত বহুত ধুনীয়া ঠাই আছে এই ঠাইখিনি চাওক এই গছজোপাৰ কাৰণে বেছি ধুনীয়া লাগিছে আৰু এইফালে চাওক পাথৰে পাথৰ বহুত পাথৰ আছে ইয়াত আৰু এইফালে চাওক পানী নীলা 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 কাৰণে বেছি ধুনীয়া লাগিছে চাওক তো বন্ধুসকল আৰু অকণমান আগুৱাই আহিলোঁ ইয়াতে চাওক গছ পৰি আছে গছত মানে ফটো মাৰি আছে চেলফি বেক কেমেৰা দি ভিডিঅ' চবেই মানে ফোনত আৰু তো বন্ধুসকল চাওক কি ধুনীয়া হিল এটা এইটো ঘৰত লৈ যাম মই ঘৰত লৈ গৈ পানীত থৈ দিম ধুনীয়া লাগিব চাওক বহুত ধুনীয়া লাগিছে এই হিলটো তো বন্ধুসকল এতিয়া পাহাৰৰ ওপৰত গৈ আছোঁ পাহাৰৰ সিফালে বোলে আৰু এটা বহুত ধুনীয়া প্লেচ আছে তাত মানে গৈ আছোঁ আমি গাইজ ভিউ চাওক আমি ওপৰলৈ গৈ আছোঁ তাত আৰু ঠাই আছে তাত চাম মানে আমি তো বলক গৈ থাকোঁ তো বন্ধুসকল বহুত টাইম পাহাৰৰ ওপৰত উঠি এতিয়া আকৌ তললৈ গৈ আছোঁ চাওক ইয়াতে ঠাই কিন্তু বহুত ডেঞ্জাৰাছ ঠাই হয় চাওক একেবাৰে শিল আৰু পাথৰে কেনেকৈ আগুৰি আছে অকণমান পিছলৈ গ'লে মানে চিয়াই আছে কাৰণ বহুত বেয়া কষ্ট পোৱা যায় মানে মই এবাৰ পৰি গৈছিলোঁ ইফালে সেইকাৰণে বহুত সাৱধান হৈ আছোঁ যাতে নপৰোঁ আৰু ইয়াতে চাওক ভিউ চাওক না গাইজ ৰ'ব ৰ'ব বহুত ধুনীয়াকৈ দেখুৱাই আছোঁ ৰ'ব একেবাৰে 360 ভিউৰ নিচিনা দেখুৱাম একেবাৰে বন্ধুসকল পাহাৰত আহিলে এই চাউণ্ডটো শুনিলে বহুত মজা লাগে চাব এই পানীৰ চাউণ্ডটো মানে বহুত ধুনীয়া লাগে গাইজ তো বন্ধুসকল এতিয়া মই তললৈ যাম তলত গৈ ফটো উঠিম গোটেইকেইটা ফটো চাব পাৰিব ফটো উঠি একেবাৰে খাবলৈ যাম আৰু তো বন্ধুসকল আমাৰ চব বনাই হৈ গ'ল চিকেনটোহে বাকী আছে বাকী চব বনোৱা হৈ গ'ল চিকেনটো হৈ গ'লে মানে খাব পৰা যাব আৰু এইফালে কি বনাইছে ৰ'ব দেখুৱাই আছোঁ ইয়াত কি আছে চাওঁ চাওক কণী হৈ গ'ল আৰু ইয়াত ভাত আছে চাগে বহুত গৰম আৰু ইয়াৰ তলত কি আছে চাওঁ ৰ'ব দাঙি দিছোঁ দালি আছে ইয়াত চাওক দালি হৈ গ'ল আমাৰ তো বন্ধুসকল ভিডিঅ'টো আকৌ ডাইভিং কৰিবলগীয়া হ'ল মানে চবেই পিকনিক আহিছে না চবেই মানে ডিজে গান বজাই আছে আৰু চবেই পিকনিক গান বজাই আছে এইকেইটা মানে বেকগ্ৰাউণ্ডত আহি কপিৰাইট লাগি যায় মানে তো বন্ধুসকল মই খালোঁ এতিয়া সিহঁতক খুৱাই আছোঁ ফেমিলি মেম্বাৰ্ছক খুৱাই আছোঁ ইয়াৰ চাওক চবকে মই অকলে খুৱাই আছোঁ চাওক সিহঁতক আৰু আমাৰ খানাৰ আইটেমকেইটা হ'ল ভাত দালি চিকেন আৰু কণী এইকেইটা হ'ল আমাৰ খানাৰ আইটেম আৰু আমাৰ সন্মুখতে বেলেগ এটা পাৰ্টি খাই আছে চাওক তো বন্ধুসকল আমাৰ খোৱাৰ কাম কমপ্লিট এতিয়া ইফালে বোলে মেঘালয় যাব পাৰে এই ব্ৰিজখন পাৰ হৈ মানে মেঘালয় যাব পাৰে এতিয়া মেঘালয় যাম ব'লক এই নালাটোৱে মানে ডিভাইড কৰিছে আৰু মানে গাইজ তপাতলি পিকনিক স্পটটো হৈছে মানে আসাম আৰু মেঘালয়ৰ মাজত এই ব্ৰিজখন পাৰ হ'লে মেঘালয় পাই যাম ৱেলকাম টু মেঘালয়া আসাম বাই বাই তো বন্ধুসকল তপাতলি পিকনিক স্পট বহুত ধুনীয়া প্লেচ হয় পিকনিকৰ কাৰণে বহুত ধুনীয়া প্লেচ হয় জাগিৰোডৰ পৰা প্ৰায় 9 কিলোমিটাৰমান দূৰত আছে বহুত ধুনীয়া প্লেচ হয় তো বন্ধুসকল তপাতলি পিকনিক স্পট আৰু উমচেং পিকনিক স্পট একেটা ঠাই হয় বহুতে আকৌ উমচেং বুলি ক'লে উমৰাংচু বুলিহে ভাবে উমৰাংচু নহয় এইটো তপাতলিতে হয় তো বন্ধুসকল আজি ভিডিঅ'টো এইখিনি আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত অকণমান শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব লগ পাম নেক্সট এটা ভিডিঅ'ত তো বাই বাই